এজন বৰদাতাক কৰিলে গ্ৰেপ্তাৰ, কিন্তু কিয় কৰিলে গ্ৰেপ্তাৰ চাওক আমাৰ এই প্ৰতিবেদন। কণমানি ভতিজাক যৌন নিৰ্যাতন চলোৱা কুলাংগাৰ বৰদাতাক গ্ৰেপ্তাৰ। বৰদাতাকে এজন কণমানি ধাৰাবাহিকভাৱে চলাইছিল যৌন নিৰ্যাতন। সাংস্কৃতিক নগৰী যোৰহাটক লজ্জাজনক কৰাৰ এক ভয়ংকৰ অভিযোগ। এগৰাকী কণমানিক বৰদাতাকে ধাৰাবাহিক যৌন নিৰ্যাতন চলাই শেষত মানসিক ৰোগত সজোৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। অৱশেষত যোৰহাটৰ আৰক্ষীয়ে নাবালিক ভাতিজাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বুধবাৰে গ্ৰেপ্তাৰ কৰে। যোৰহাটৰ আৰক্ষী গ্ৰেপ্তাৰ কৰা লোকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰা আৰু পাক্স প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স আইনৰ মতে 2012 অধীনত এক গোচৰ ৰুজু কৰা। উল্লেখযোগ্য যে মঙলবাৰে সুস্মিতা বৰঠাকুৰ নামৰ এগৰাকী অধিবক্তাৰ লগত লৈ যোৰহাট প্ৰেছ ক্লাবত এক সাংবাদিকমেল আয়োজন কৰি এই ভয়ংকৰ অভিযোগ উত্থাপন কৰে সাংবাদিক গৌতম শৰ্মাই। পিছত সাংবাদিকজনৰ অভিযোগৰ ভিত্তিত লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। নিউজ লাইভ 8 আছাম।